বন্ধুসকল আজি দুবৰী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে দুবৰী দেউতাকে খঙত মামীয়েকক জিতি কয় আৰু দেউতাকে নয়নাক মাৰি পেলাবলৈ লয়। বহুত খঙত বাপেক থাকে আৰু নয়নাই বহুত ভয় খায় আৰু দুবৰীয়ে দেউতাকক বুজায় আৰু শান্ত হ'বলৈ কয়। আনফালে পুলিচে কেছটো ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে এজন ল'ৰাক মাতি আনি সোধপোছ কৰে আৰু আনফালে দুবৰীৰ মাক বহুত দুখত থাকে আৰু দুবৰীয়ে দেউতাকক ভাত খোৱা কথা কওঁতে নাখাওঁ বুলি কয় আৰু দুবৰীয়ে দেউতাকক সকলো কথা বুজাই কয়। আনফালে ৰিয়াই মাকক পাৰ্থৰ কথা কয় আৰু মাকৰ লগত পাৰ্থৰ কথা পাতি থকা দেখা যায়। আনফালে পুলিচ অফিচাৰজন দুবৰী ঘৰলৈ আহে আৰু দুবৰীৰ লগত বহুত কথা পাতে। আনফালে ৰিয়াই বান্ধৱীৰ লগত ফুৰিবলৈ যায় আৰু পাৰ্থক লগ কৰিবলৈ ফোন কৰি মাতে। বন্ধুসকল আজি খণ্ডত দেখিবলৈ পাব নয়নাক পুলিচ অফিচাৰজনৰ আগত কথা পতাই আৰু পুলিচ অফিচাৰজনক দেখি নয়নাই ভয় কৰিব। আনফালে ৰিয়াই পাৰ্থক লগ কৰিব আৰু দুবৰীয়ে বহি কথাবোৰ ভাবি থাকিব। বন্ধুসকল আজি ভিডিঅ'টো ইমানেই। কোনে কোনে দুবৰী ধাৰাবাহিকখন চাবলৈ বাট চাই আছে মোক কমেণ্ট কৰি জনাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।